প্ৰথম দিনাখনে 2.4 কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা এখন মুভি ৰৈ ৰৈ বিনালে। আৰু সেই মুভিখন হৈছে আমাৰ সকলোৰে মৰমৰ হিয়াৰ আমঠু জুবিনদাৰ শেষৰখন মুভি, যিখন মুভিয়ে আমাৰ অসমৰ গোটেই মুভিবোৰকে পিছ পেলাই, মানে চিনেমাবোৰক পিছ পেলাই ৰেকৰ্ড কৰিবলৈ সক্ষম হয়। আৰু সেই মুভিখনকে চাবলৈ যাম। সেই মুভিখনত কি কি আছে আপোনালোকক হয়তো নকলেও হ'ব, কাৰণ অসমৰ এনেকুৱা এজন মানুহ নাই যিজন মানুহে বা যিগৰাকী মানুহে তেওঁৰ মুভিখন চাবলৈ যোৱা নাই। মাত্ৰ মই এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যে মুভিখন চাই মোৰ এক্সপিৰিয়েঞ্চটো কি, মানে মোৰ এক্সপিৰিয়েঞ্চটোৰ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভাল লগা কথা এটাই যে নৱেম্বৰ 15 তাৰিখলৈ অসমৰ প্ৰত্যেকটো হলতে মানে টিকট বুক, আৰু তাৰ পাছতো আমি চাবলৈ যাম বুলি ভাবিছিলোঁ 15 তাৰিখৰ পাছত, কিন্তু টিকট আমি নাপালোঁ। ব'লক যাওঁ আমাৰ মৰমৰ জুবিনদাৰ শেষৰখন মুভি চাবলৈ। ব'লক আজি মোৰ লগতে আপোনালোককো লৈ যাওঁ ৰৈ ৰৈ বিনালে চাবলৈ। বহুত দিনৰ পৰা অপেক্ষা। 3 দিনৰ আগতে লগৰজনীয়ে টিকেট কাটিছিলে 3টা, মানে 3জনীয়ে যাম বুলি। এজনীৰ মানে গাটো বোলে বেয়া, সেইকাৰণে তাই যাবলৈ নোৱাৰে, সেইকাৰণে আমি 2জনীয়ে যাম। আৰু ব'লকচোন মই মানে গেট ৰেডি উইথ মি বুলিয়ে হ'ব চাগে। মুভি চাবলৈ যাম যিহেতুকে ভাবিলোঁ অলপ সাজি কাচি লওঁ আৰু আপোনালোককো দেখাওঁ। এতিয়া বাজিলে 9টা 9:56। আমাৰ টিকেট আছে 12:45 পৰা, কিন্তু আমি সোনকালে যাম কাৰণ লগৰজনীয়ে বোলে বিশালত সোমাই কিবা কিবি কিনিব। আৰু আপোনালোকে জানেই ছোৱালী মানুহে বিশালত সোমালে বা বেলেগতো সোমালে কিমান টাইম লাগে, সেইটো কাৰণে অলপ সোনকালে যাম। মুভি চাবলৈ যাম যিহেতুকে অলপতো ষ্টাইল কৰিবই লাগিব। অলপ মেকআপ কৰোঁ। মেকআপ বুলিবলৈ মোৰ তাত বাৰু একো নাই, এটা আছে ছানক্ৰীম, এটা আছে মইশ্চাৰাইজাৰ, আৰু সকলোতকৈ ঠাণ্ডা দিনত মানে ইম্পৰ্টেণ্ট মোৰ কাৰণে বৰলিন। আৰু এইটো নহ'লেতো মই থাকিবই নোৱাৰোঁ। এইটো মানে হেৰাই থাকে কিন্তু মই সদায় পাওঁ, হেৰালে কিন্তু মই সদায় পাওঁ, আৰু এইটো নাথাকিলে মই কেতিয়াও থাকিবই নোৱাৰোঁ, বিশেষকৈ ঠাণ্ডা দিনত। মানুহে কি ক'ব জানেনে, এইজনী তাতনো মেকআপ নাই নে, লিপষ্টিক এটাও নাই। আৰু মানে মোৰ কাজিনছবিলাক যেতিয়া ঘৰলৈ আহে তেতিয়া মানে মোক কয় তোৰ তাতনো লিপষ্টিক এটাও নাই নে। সত্য কথা, মোৰ তাত এটাও মানে লিপষ্টিক নাই, আৰু যিটো আছে পিংক কালাৰ সেইটো মানে একেবাৰে শেষ। এই কেৰাঙুলিটো এনেকৈ হেৰি কৰি ল'ব লাগে। গৰম দিনৰ কাৰণে এইটো প্ৰয়োজনেই নাই এইটো, কিন্তু ঠাণ্ডা দিনত এইটো প্ৰয়োজন হৈছে। আৰু এতিয়া কাৰণে মানে এইটো মোৰ মেকআপ। চুলিখিনি গাঁঠি নগ'লে অৱস্থা নাইকিয়া হ'ব, এনেও অৱস্থা নাইকিয়া। ইফালেও মই ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ। আকৌ আহিও পালোঁ ধুনীয়াকৈ। লগৰজনীক ক'লোঁ বোলো ভিডিঅ' এটা বনাই দে, আৰু ধুনীয়াকৈ বনাই দিছে। তাৰ পাছতে আমি 3টা টিকট কাটিছিলোঁ, কিন্তু এজনী নগ'ল। সেইটো কাৰণে মানে আমি সুধিবলৈ আহিছোঁ এটা টিকট কেঞ্চেল কৰিব পাৰিমনে বুলি। তেওঁলোকে ক'লে যে নোৱাৰিব বুলি। তাৰপাছত আকৌ আহি আছোঁ। আমি অলপ সোনকালে আহিছিলোঁ। তাই বিশালতো সোমাম বুলি কৈছিলে, কিন্তু বিশালত নোসোমালে। তাই ইয়েৰফোনডাল দৰকাৰ হৈ আছিলে, ইয়েৰফোনডাল কিনিবলৈ গ'লোঁ। আৰু কেঞ্চেলটো কৰিবনে নাই সেইটো সুধি আকৌ আমি ৰিটাৰ্ণ গ'লোঁ মৰিগাঁও টাউনলৈ। আৰু আহি পালোঁ ধুনীয়াকৈ আমাক সোমাব দিলে। ধুনীয়াকৈ শ্ৰদ্ধাঞ্জলি দি থৈ দিছে তেওঁক, মানে গাটো সিঁয়ৰি উঠিছে তেওঁক দেখি। তাৰ পাছতে কেইখনমান তাইও ফটো উঠিলে আৰু ময়ো উঠিলোঁ, আৰু তাইক ক'লোঁ ভিডিঅ' এটা বনাই দিয়ে বুলি, আৰু ধুনীয়াকৈ ভিডিঅ' বনাই দিলে। আৰু কেইটামান কথা ক'বলৈ আহিছোঁ, মানে ইমান বয়সস্থ মানুহ গৈছে নহয়, মই আপোনালোকক বুজাব নোৱাৰোঁ। ইমান বয়সস্থ ধৰি লৈ আহিছে। সেই বয়সস্থ মানুহকেইজনীক মানে ঘৰৰ মানুহে ধৰি লৈ আহিছে, কিন্তু তেওঁলোকে মানে জুবিনদাৰ মুভি চাবই। আৰু দেখিছেনে কিমান মানুহৰ ভিৰ। আৰু আমি যেতিয়া মুভিখন চাই আহিছিলোঁ তাৰ পাছতো পূৰা মানুহ ভিৰ। আৰু এটা কথা, আমি চোৱা সময়খিনিত পূৰা হাউচফুল। এটা ছিটে খালী, যিটো ছিট আমাৰ এজনী নগ'লে, মানে লগৰজনী নগ'লে, সেইটো ছিটে খালী। সেইটো ছিট যদি ফুল হোৱা হয়, পূৰা হাউচফুল হ'লে হয়। ধুনীয়াকৈ চাই কৈ আহিও পালোঁ। এইমাত্ৰ চাই আহি পাইছোঁ ৰৈ ৰৈ বিনালে। চিনেমাখনৰ ভিতৰৰ কথাখিনিতো মই ক'বলৈ নাযাওঁ, সকলোৱে চাইছেই। কিন্তু এটা কথা ক'ম যে তেওঁ সাগৰত পৰিয়ে মৃত্যু হৈছে বা মৃত্যু কৰাইছে। চিনেমাখনৰ মানে কৰি থাকোঁতেতো তেওঁ গৈছে ন তালৈ। আৰু এটা কথা যে তেওঁ সাগৰত পৰিয়ে মৃত্যু হৈছে, আৰু চিনেমাখনত সাগৰৰ কথাই আছে। তেওঁ কৈছে যে চিনেমাখনত কৈছে যে সাগৰ চুই চাব মন, সাগৰখন সাঁতুৰিব মন। সেই তেনেকুৱা নিচিনাই তেওঁ মানে ৰিয়েলত সাঁতুৰিব নোৱাৰিলে সাগৰখন। আৰু কিছু কথা মানে তেওঁৰ লগত মিলাকৈ আছে চিনেমাখনত। সেয়ে কৈছোঁ আপোনালোকেও চিনেমাখন চাবলৈ যাব, বহুত ধুনীয়া চিনেমা।
জুবিনদাই যেতিয়া প্ৰথম চিনেমাখনত এণ্ট্ৰি কৰিছিলে তেতিয়া মানে গাৰ নোম শিয়ৰি উঠিছে। তাৰপিছত চকু পানী ওলাইছে। মই লগৰজনীক কৈছোঁ যে মই কান্দিম, তই লাজ নিদিবি। আৰু মানে চিনেমাখন চাই আছোঁ যেতিয়া মানে সাগৰৰ কথা আহি পৰে। চিনেমাখন মানে অকল সাগৰ কিছু মানে ঠাইত সাগৰৰ কথা কয়। সাগৰৰ কথা ক'লে মানে গাৰ নোম শিয়ৰি উঠে, চকু পানী ওলায় আৰু চাই আছোঁ আৰু চকু পানী এনেকৈ মুচি আছোঁ। আৰু এটা কথা, আমি আজি গৈছোঁ, আজিও পূৰা টিকেট ফুল, মানে হাউচফুল। আৰু আমাৰ লগৰজনী নগ'লে কাৰণে আমাৰ ওচৰৰ চিটটোহে খালী, বাকী গোটেই ফুল। আমি আৰু যেতিয়া ৰিটাৰ্ণ আহিছোঁ তেতিয়া এগালমান মানুহ। আৰু এটা কথা যে তেওঁৰ মুভিখন চাবলৈ ইমান বয়সস্থ মানুহ গৈছে নহয়, মই আপোনালোকক কি ক'ম। আপোনালোকৰ চাইডেও চাগে বেলেগ ঠাইত গৈছে, কিন্তু আমাৰ ইয়াতো ইমান মানে বহুত বৃদ্ধ মানুহ চাবলৈ গৈছে তেওঁৰ চিনেমাখন। তেতিয়াহ'লে চাওক তেওঁ কিমান জনপ্ৰিয়, নহয়নে বাৰু?